কালুগাঁও বৰপাত্ৰটোল ব্ৰাহ্মণ গাঁৱৰ বিশিষ্ট মহিলা প্ৰয়াত বিমলী বৰঠাকুৰৰ আজি আদ্যশ্ৰাদ্ধৰ উপলক্ষত নিজা বাসগৃহত ব্ৰাহ্মণ গাঁও হৰি মন্দিৰ পৰিচালনা সমিতি, লক্ষ্মীসাগৰ মহিলা সমাজ আৰু কালুগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গোৎসৱ সমিতিৰ উদ্যোগত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। নীলোৎপল বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াতগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে মামণি শৰ্মাই আৰু বিমলী বৰঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দীপালী দত্তই। শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰঞ্জন কুমাৰ ফুকনে মুখ্য স্মৃতিচাৰক ৰূপে উপস্থিত থাকি প্ৰয়াত বিমলী বৰঠাকুৰৰ জীৱন আৰু কৰ্মৰাজিৰ আলোকপাত কৰি স্মৃতিচাৰণ কৰে। অনুষ্ঠানত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক তথা সেৱাৰ সদস্য পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, জ্যেষ্ঠ নাগৰিক গোবিন্দ বৰঠাকুৰ, দীপালী দত্ত, মামণি শৰ্মা, মৃণালিনী বৰঠাকুৰ গোস্বামী আৰু প্ৰভাত বৰঠাকুৰে বিমলী বৰঠাকুৰৰ সামাজিক কাম কাজ তথা ৰাজহুৱা অৱদান সম্পৰ্কত আলোকপাত কৰে। অনুষ্ঠানত কালুগাঁও প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক অচিন্ত বৰঠাকুৰ, অপূৰ্ব বৰঠাকুৰ, জিতু শৰ্মা, সন্ধ্যাৰাণী বৰুৱা, পৱন বৰঠাকুৰ, তপন ভট্টাচাৰ্য, অনিল বৰঠাকুৰ, অমৃত বৰঠাকুৰ, জয়ন্ত বৰঠাকুৰ, জলি শৰ্মা, ৰূপা শৰ্মা, বন্দনা ফুকন, ৰীণা বৰঠাকুৰ, জ্যোতি বৰুৱা প্ৰমুখ্যে অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে। নিশ্চয় যে এটা সম্প্ৰীতিমূলকভাৱে সমাজখনক ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে দায়িত্ব গ্ৰহণ কৰিছে। আৰু এটা কথা মনত পৰিছে যে একদম নিশ্চয় যে মায়া মনত আছেনে, আমাৰ সেউতী মইনা পাৰিজাত আছিলে, সেউতী মইনা পাৰিজাত, সেই সেউতী মইনা পাৰিজাত এতিয়া মইনা পাৰিজাত নাই, কিন্তু তেতিয়া আমাক গঢ় লৈছিল। আৰু আমাৰ এই ডাঙৰ পৰাই আমাৰ এই অঞ্চলটো গোটেই সমাজখনৰ মাতৃস্বৰূপ, মোৰ নিজৰটো মাতৃ, গোটেই সমাজখনৰ অভিভাৱক, গুৰিয়াল, মাতৃস্বৰূপ আমাৰ বৰমা বিমলী বৰঠাকুৰ ডাঙৰীয়ানীৰ কৰ্মজীৱনৰ ওপৰত ইতিমধ্যে আমাৰ জ্যেষ্ঠ ভাতৃতুল্য ডক্টৰ ৰঞ্জন ফুকন ডাঙৰীয়া, আমাৰ অতি শ্ৰদ্ধেয়া দীপালী দত্ত বাইদেউ আৰু মামণি নবৌয়ে গোটেইখিনি কথা কৈ গৈছে। কোৱাৰ পিছত ইতিমধ্যেই লক্ষ্মীসাগৰ পুখুৰীৰ পূব পাৰলৈ উঠি গৈছিল। তাৰ বহুত বছৰৰ পিছত আমাৰ ঘৰটো জুয়ে পুৰিলে। তেতিয়া পৰিয়ালৰ যিহেতু মানুহ সৰহ, সেইকাৰণে কেইটামানক বহলদাৰ বৰ্তাৰ ঘৰত আৰু আমাৰ কেইটামানক পুৰণা ঘৰত ৰাখিছিল। তেতিয়া আমি বিমলী নবৌয়ে আমাক খুওৱা মেলা সকলো দায়িত্ব গ্ৰহণ কৰিছিল। এনেও তাৰপিছত পঢ়া শুনা কৰা, চাকৰি সূত্ৰে মই বহুত বছৰ বাহিৰত থাকিলোঁ। তথাপিও যেতিয়া ঘৰলৈ আহিছিলোঁ তেতিয়া বিমলী নবৌক এবাৰ দেখা নিদিয়াকৈ আমি যাব নোৱাৰোঁ। যিখিনি তেখেতৰ দায়িত্ব আছিল, যিখিনি তেখেতৰ কৰণীয় কৰ্মৰাজি আছিল, সেইখিনি সঁচাকৈয়ে খুব উল্লেখনীয়। আৰু বাইদেৱে মানে তিনিখন মই জনাত মোক দিছিল, মানে আছে মোৰ এতিয়াও, তিনিখন অসমীয়া ভাষাৰ মানে কিতাপ লিখি তেখেতৰ সাহিত্য প্ৰতিভাৰ চানেকি দি থৈ গৈছিল। যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ দেৱ দেৱীসকলৰ পূজা পাৰ্বণ, বিধি বিধান, নীতি নিয়মৰ নামৰ উল্লেখ কৰি তেওঁ মানে নামৰ ৰস আৰু অসমীয়া সমাজৰ বিবাহৰ যি নীতি নিয়ম বা কেনেধৰণে আমি বিবাহ অনুষ্ঠান পালন কৰিব লাগে বা নাম গুণ গাব লাগে, সেই সকলোবোৰ সমৃদ্ধৰে এখন বিবাহৰ নামৰ ৰস আৰু এখন সানমিহলি কিতাপ ৰচনা কৰি তেখেতৰ সাহিত্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। এই ঘৰখন, এই পৰিয়ালটোক, আমাৰ বংশক এটা মৰ্যাদা দিলে। স্বৰ্গীয়া বৌৰ মানে মোৰ নবৌ যিখিনি কোৱালিটি আছে সেইখিনি মোৰ জ্ঞাত নাছিল। আপোনালোকৰ বক্তৃতাৰ মাজতহে মই গম পালোঁ যে বৌ কি গুণ আছিল। কথাটো হ'ল কি, মোৰ শৈশৱটো মোৰ মামাৰ ঘৰত ডাঙৰ হওঁতে গ'ল। বৌক যেতিয়া আনিবলৈ যায় এইখন ঘৰলৈ,
মই তেতিয়া 6-7-8 বছৰীয়া হ'ম। মোৰ এনেকৈ মনত পৰে কালুগাঁৱৰ পৰা গৰু গাড়ীয়ে নামটিলৈ গৈছিলে দৰা। আমি তেতিয়া দৰাৰ লগত যোৱা উপযুক্ত হোৱা নাছিলোঁ আৰু ৰিক্সাও কৰা নাছিলোঁ। সেইবোৰ আহিলে এইখন ঘৰত মই এইখন কৰি আছোঁ। তেখেতৰ নাট পৰিচালনা, নাট্যকাৰ, যদৌজা, আমাৰ স্থানীয় কৰ্মী স্বৰ্গীয় পুণ্যধৰ বৰুৱা আদিকে গৌৰীবৰ্ধককে আদি কৰি সকলোবিলাক উপস্থিত থকা নাটকত জড়িত থকা ব্যক্তিসকলে নাটক কৰাত মই লগতে তেখেতসকলৰ লগতে কৰ্মী হিচাপে আছিলোঁ। আৰু তেতিয়া বিমলী বৰঠাকুৰে তেতিয়া এটা অনুৰোধ কৰিছিলে যে মহিলা চৰিত্ৰত মই অভিনয় কৰিব পাৰিম।